গাইজ ওয়েলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এখন সুন্দৰ বুটৰ জুতি লগা ৰেচিপি। ইয়াৰ বাবে মোক লাগিব কেঁচা বুট এবাটি, দুটা ডাঙৰ পিঁয়াজ, দুটা শুকান জলকীয়া, এটা বিলাহী, কেইটুকুৰমান আদা, কেইকোহমান নহৰু আৰু কেইখিলামান তেজপাত। এয়া হালধি, নিমখ, গোটা গৰম মছলা, গোটা জিৰা। প্ৰথমতে মই পিঁয়াজখিনি ভালদৰে কাটি লৈছোঁ। একেধৰণৰে মই বিলাহীটোও কাটি লৈছোঁ। এতিয়া মই মছলাৰ বাবে আদা, নহৰু, শুকান জলকীয়া আৰু জিৰা একেলগে দি মই ভালদৰে মছলাখিনি পিচি ল'ম। প্ৰথমতে মই গেছটো অন কৰি এখন কেৰাহী পাতি দিছোঁ। ইয়াত মই কিছু পানী দি ল'ম, কিয়নো বুটখিনি প্ৰথমতে বইল কৰি ল'ব লাগিব। ইয়াতে মই বুটখিনি দি লৈছোঁ। একেলগে মই ইয়াতে নিমখ আধা চামুচ দি লৈছোঁ। এতিয়া মই বনাই লোৱা ঘোলটোত সোৱাদ অনুসাৰে নিমখ, হালধি আৰু জালুকৰ গুড়ি ইয়াতে পেষ্টটোত মিলাই ভালদৰে ঘোলটো বনাই ৰেডি কৰি লৈছোঁ। এতিয়া বইল হ'ব দিয়া বুটখিনিৰ পৰা পানীটো আঁতৰাবৰ কাৰণে এখন পাত্ৰত মই কেৰাহীৰ পৰা বুটখিনি মই চেকি লৈ লৈছোঁ। ঠিক একেধৰণে মই গেছটো অন কৰি কেৰাহী এখন পাতি গৰম হ'বলৈ দি কেৰাহীটো পাতি দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াতে সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে গৰম মছলা, তেজপাত, শুকান জলকীয়া দি কিছু সময় ভাজিব লাগিব, 2 মিনিট সময়। তাৰপিছত আমি 2 মিনিট ভাজি লোৱাৰ পিছত ইয়াতে পিঁয়াজখিনি দি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি যেতিয়ালৈকে ৰঙা ৰঙৰ কালাৰটো উঠিব তেতিয়া আমি ইয়াতে বনাই লোৱা ঘোলটো আমি ইয়াত দি দিব লাগিব। মছলাখিনি ভালদৰে ফ্ৰাই কৰি ল'ব, যাতে গেছৰ ষ্টিমটো কমাই ল'ব। এনেধৰণে ফ্ৰাই কৰি লৈ আপুনি চাব মছলাখিনিৰ পৰা অইলটো লাহে লাহে ওলাই আহিব। এয়া দেখিছে মছলাখিনিৰ পৰা তেলটো ওলাই আহিছে। এতিয়া আমি ইয়াত এড কৰিম বিলাহীটো দি আমি কিছু সময় ফ্ৰাই কৰি লোৱাৰ পিছত আমি ইয়াতে এড কৰিব লাগিব চেনি আধা চামুচ। যদি আপুনি চেনি দিবও পাৰে, নিদিবও পাৰে আপোনালোকে। এনেধৰণে ফ্ৰাই কৰি কিছু সময় ফ্ৰাই কৰি লৈ এতিয়া আমি মিক্সি জাৰটোত ৰৈ যোৱা মছলাখিনিৰ লগত আমি কিছু পানী দি আমি মছলাখিনি ভালদৰে সিদ্ধ কৰি ল'ব লাগিব। এতিয়া আমি ভালদৰে সিদ্ধ কৰি লৈ বুটখিনি আমি ইয়াতে ঢালি দিলোঁ। বুটখিনি এনেধৰণে লাৰিব যাতে বুটখিনিত গোটেইখিনি মছলা মিল খাই যায়। এনেধৰণে ভালদৰে লাৰি থাকিব 2-3 মিনিটৰ মূৰে মূৰে। এতিয়া আপুনি ঢাকি দিব 5 মিনিট সময়ৰ কাৰণে। 5 মিনিট ভাজি লোৱাৰ পিছত আপুনি দেখিব মছলাখিনি ভালদৰে শুকাই গৈ কেৰাহীত লাহে লাহে লাগিব ধৰিছে। এতিয়া আপুনি ভালদৰে গেছৰ ষ্টিমটো কমাই আকৌ লাহে লাহে লাৰি দিব। এতিয়া আকৌ আপুনি আগৰ ধৰণেৰে 5 মিনিট সময় ঢাকি আকৌ আঁতৰাই চাব যাতে মছলাখিনি ভালদৰে বাহিৰত ওলাই আহে। এতিয়া আমি পানী দিব লাগিব। যদি আপুনি জোল খাই ভাল পায় তেতিয়াহ'লে আপুনি পানী সৰহকৈ দিব। মই যিহেতু এইটো গ্ৰেভি বনাইছোঁ, মই সেইকাৰণে ইয়াতে পানী কমকৈ দিছোঁ। এনেধৰণে পানী দি কিছু সময় লাৰি দি পেলাই আপুনি ঢাকনিৰে ঢাকি দি দিব। ঢাকনিৰে ঢাকি দি আপুনি যদি আছে আপোনাৰ তাত নৰসিংহৰ পাত দি দিব পাৰে। নৰসিংহৰ পাত দিলে খুব ধুনীয়া লাগে খাবলৈ গোন্ধটো। যদি আপোনালোকৰ লগত নাই তেতিয়াহ'লে কোনো কথা নাই, স্কিপ কৰিবও পাৰে। এয়া দেখিছে লাহে লাহে মছলাখিনি আপোনাৰ কেৰাহীৰ পৰা আঁতৰি আহিব ধৰিছে। এয়া লাহে লাহে মোৰ বুটৰ কাৰীখন হৈ আহি আছে। এয়া দেখিছে বুটৰ আপোনাৰ সুন্দৰ ৰেচিপি হৈ গৈছে। খাবলৈ খুব ধুনীয়া, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ খুব জুতি লগা। ধন্যবাদ। আগলৈ আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাব, গতিকে চাই থাকিব মোৰ ভিডিঅ'টো। থেংক ইউ।